jalgi kasi. Taki ni biasa. Ordo. Nah, Tahu kawai. iya. 50 টাকা তা দিয়াই। Alinea. কি করে আরে 50 টাকা? সদা হলে তো 50 টাকা, সদা হলে 20 টাকা, সদা হলে 40 টাকা। বাইকুত তেল ভরাব লাগে। বিড়ি খাবাই পয়সা পাও না। মন হলে পয়সা এসে দিবে। নেদা নেকি? দেতা, তোমার পয়সা এসে দিবে না। সদা হলে কি হর পয়সা লাগে তো, হ্যাঁ? নেদা। খালি ওক যাও, খালি তোক যাও। তোর পয়সা এসে, বিড়ি খাবারে পয়সা পাও না, আমার গাঁৱতে গম পালে না। বুঢ়ৈটো পইচা নেদেই কিবা এটা বুদ্ধি কৰি পইচাটো ওলাব লাগব ওরতো। হ্যাঁ, কালি মই ইন্টারভিউ দি এলো না। হয় নি কি হল? সিআরপি। সিআরপি ভালে দিও না। ও মই যে অ্যাপয়েন্টমেন্ট এটা হবই সামনে। বন্দুক লবা পারবি না? হ। ভালে হ'ব। দামবালা পিস্তাল লব পাৰিম। ভালে দে। ও এতিয়া মোৰ এতিয়া এপয়েন্টমেন্ট এটা আইবই কালি পৰ দিনে মানে। হুমেকে 60,000 দৰমা। হাতি নকয় তোর মাংস সাংস খাই দিতে পারিম আর এ সদায়। ডিমিয়া খাবার খাই দিতে পারিম। এ বেপাৰ এই ঘৰত দি যাব। ভালে হ'ব দে, ভালে হ'ব দে। কি লাগব তো এতিয়া? 50 টাকা লাগছিলে। 50 টাকা র মাই বাকো হাই গেল। রে নাই ঘৰত নাই তোমার গেল ওরা মান দেও না। যা হ এ 110 টাকা দিলো শুনছে? ওরতো। ইয়েনকে বেছিকৈ দিলি এ? দিলো মানে মই 50 টাকা গুছিলো। চাকরি হল নয় আর টেনশন নাই ওর গতিকে 200 টাকার ফলা বনাই দিছো আর শুন 110 টাকা দিলো মানে 50 টাকার তেল ভরিলে 60 টাকা তেল ভরিলে এগুলা চোর হয় এই 110 টাকার ভরাবি 110 টাকা বলা। 100 টাকার ভরাব নাকি 10 টাকা বেশিকে ভরাবি দে হ'ব দে। 110 টাকার আর শুন এগুলা সব মানে বিল্ডিং হব লাগবো বিল্ডিং হৈ যাব। দৰমহা পালি হৈ যাব। এর মাংস চাংস খাই দিতে পারিম পারবি তো সদায় ডিম পারবি। সিমে খাই দিতে পারিম টেনশন নাই। হ'ব দে যাতে ওরতো। হ্যাঁ মইতো এতিয়া আৰ্মিত চাকৰি পালি। অঁ মইতো বাৰীত গুচিয়ে যাম। অঁ গতিকে এটা কইনাকে চাই আহো নাই কি? অৱশ্যে যাব পাৰা তো কাৰণ চাকৰিটো হ'ল যাতে অঁ। আর তো চিন্তা নাই ঘৰ নহয় যে বিল্ডিং হৈ যাব চব। অৱশ্যে যাব পাৰা তো যাই চাওঁ দেচোন হা? যাই চাওঁ তো যাওঁ আজি ন? যদি অপচন্দ লাগে অঁ। চাকৰি কৰা দৰা যিহেতু অঁ। কেঞ্চেল কৰি থৈ আহিব পাৰোঁ ঠিক আছে। তই অলপ ওলাও। হা তই ওলাও। মই অলপ ভালকৈ ফিট ফাট হৈ ল'ব লাগিব অঁ। চাকৰি কৰা দৰা ল'ৰা অঁ। হয় নাই তই ওলাই যা। এই জিন্সৰ পেণ্ট পিন্ধিলে ভাল হ'ব নেকি? জিন্সৰ পেণ্ট? অঁ। পিন্ধিব পাৰে। চাকৰি কৰাৰ বাপেক বাপেক দৰাৰ বাপেক লেভেল আছে। লেভেল আছে অঁ। যা। No, 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 no. ঠিক আছে? চব ঠিক আছে? চব ঠিক আছে তো অ'কে। তই চশমাযোৰ মাৰি ল। চাকৰি কৰা বাপেকৰ অঁ। কথা আছেতো নাই কি? অঁ। ষ্টাইল লাগিব অলপ। ষ্টাইল লাগিব তই কিন্তু লেভেলত থাকিবি দেই। লেভেল মানে আগুন অঁ। যদি কইনাক কেঞ্চেল কৰিব লাগে অঁ। মই কৰিম অ'কে। দৰাৰ বাপেকটো অঁ, লেভেল আছে। দৰাৰ বাপেক লেভেল লেভেল আছে। আছে অ'কে। গরুতো ও ওই হ্যাঁ এন্দুর খাদ্য কিন্তু আমার তো বড় খুব অত লেভেলত থাক এই যাওঁ তোৰ যদি চাকৰিটো হ'ল অ এনে বহুত তলত যাব আমাক কৰিম তো হয় বেশি না তো তো হয় কেনে চিন্তা কৰি তো একটু ফোন করো কোনটো একটু লেভেলটো কমি যায় না অঁ একটু এই দেখা বুলিছোঁ হ্যাঁ হাতত ল'বা মাপে আনি চিপি দেখবে একটু অঁ হ'ব দে তই ভাগে তই কথা এনেকুৱা লাগিব ন অঁ ঠিক আছে না অঁ ঐ হ্যাঁ চাকৰিটো যদি তোৰ হৈ যায় অ এটা বিস্কুট সদায় আনিব লাগিব ইয়াতকৈ ভাল বিস্কুট আনিমে অঁ এই মিঠাই ফ্ৰিজত থৈ অঁ এয়াৰ কণ্ডিশ্যন থাকব ঘৰত অঁ অঁ একো ভাল হ'ব লাগিব হ'ব কথা নাই
চাকৰিটো সৰু নহয় নহয় তোৰ বাপেকৰ লগত কিবা লেভেলত থাকি কি level? বাপেক অলপ ষ্ট্ৰিক্ট কিন্তু কেঞ্চেল কৰি দিব নৰে ৰ হা মই তই বেছি ওপৰত গম পাই নাই ফোনটো লৈ থাকিবা এই কথা এটা চিন্তা কৰিছে নে নাই কইনে চাবা আছো না আমি প্লেটখন উদং কৰিব নালাগিছিল কিবা বেৰিব লাগছিল আগতে ক'ব লাগিছিল তই আগতে যি আৰু অভ্যাস নাই ইস বয়া হ'ল না এমাই বিস্কুট খতম দি ভাগ্য বুলি ক'ব আমাক গম পাইছা কইনে এনে জানছিল কবাই নৰা বাকী লেভেল খেলি নেবি খাওঁ খাওঁ এনে খাবাই দিছি দে পিছে আপুনি কি আহিল এওঁতো আহি থাকে আহিলো মানে মই এওঁৰ বাপেক নমস্কাৰ তাৰমানে এই চাকৰিটো তাৰমানে হ'ব হোৱাই নাই নেকি হলি এতিয়া বিয়াখন পাতিব লাগিব না ই মানে হলিটো মানে হেৰিতে যাব ড্ৰেছতে যাব এই বিয়াখন পাতিব লাগিব 3 বছৰ চাকৰি হ'ব বোলো হোৱাই নাই হলি আপোনালোকে বিয়া পাতিব এইটো কেনে কথা হে হৈ লওক ন চাকৰি হ'বই আগে হৈ লওক ডেট দিছি নহওঁতে আপোনালোকে ইমানকে আগবাঢ়িছে নহয় নহয় মানে কথা আছে আগতে অলপ উঠিব লাগিব না আগে চাকৰিটো কৰি লওক তাৰপিছত ছোৱালী চোৱা চিন্তা কৰক মানে কথাটো কেনে হৈছে জানে এই ই মানে কৈ আছে ই মানে আহি থাকে আহি থাকে 2 বছৰৰ পৰা আহি থাকে এই আমাৰ আহাৰ নামত মোৰ কত পইচা খৰচ চাহ তামোলৰ পৰা ইত্যাদি কৰি মিঠাই চিন্তা নকৰিব চাকৰি সৰু নহয় আগে হৈ লওক হে হোৱাৰ পিছতে গম পাব মই আছিলো তো হ'বই মই ইমান দিনেতো অহা নাই আপুনি কিবা অফিচিয়েল নেকি আপুনি আহি দিছে চাকৰিটো হ'ব এই বাপা মই অফিচিয়েল বুলি কোৱা নাই মই অফিচিয়েল নহয় মই অফিচিয়েল নহ'লেও মই দিনটোত 12 ঘণ্টাৰ ভিতৰত 8 ঘণ্টা মই অফিচিয়েলৰ লগতে থাকোঁ তথাপিতো চাকৰি আজিকালি যোগাৰ কৰিব পৰা নাই বহুকেইটাক দিলোঁ নিযুক্তৰ কিয় হোৱা নাই ই অলপ বুৰ্বক কি কি বুৰ্বক অলপ কেঁচা কেঁচা হ'লে মই সেইকাৰণে চাকৰিটো মই দিব পৰা নাই পইচা পাতি দিছে কিবা এইবাৰ কিন্তু হৈ যাব পাক্কা চেনেলত পুচি হৈ যাব চিন্তা কৰোঁ না আপোনাৰ ছোৱালী যদি আমাৰ তাতে দিয়ে নদন টেনশ্যন নালাগে কথাত আপুনি বৰ সুকীয়া আহে কিন্তু কিয়নে নিজৰ চলিটো বেলেগ দৌৰা চাকৰি দিয়া বুলি কৈ আছে মই কথাত জনাই কামতো হেনাই মোৰ কথা লক্ষণ নহয় কামৰ লক্ষণ নহয় এতিয়া যোগাৰ কৰিব পৰা আজিকালি চাকৰিটো আপুনি হ'ব চাই থাকক হোৱাৰ পিছত ক'ব হে হ'ব বুলি আজি 3 বছৰে গেল 3 বছৰে আহি থাকিল একটো মাছা চাকৰি একটো মাছা নিৰ্বাচন আহি কথাটো আপুনি অলপ মানে বুজকচোন মই আপুনি চাকৰি কৰিব না লৰাই কৰিব হে নহয় বুজকচোন আপুনি অলপ কথাটো বুজিটো আছো 3 বছৰে এনেকৈ আহিছে মইতো কোনোদিন দেখা নাই আজি আছো এইবাৰ বুজিছা বিয়াৰ হেৰিটো কি ভাবছি আপুনি বিয়া মানে এটা কথা কৰিম বুলি ভাবিছোঁ কেনাই চাকৰিটোতো হ'বই সেইটো কি চাই আছে আপুনি নহয় মোৰ কিবা এটা মানে মেছেজ দিছে নেকি কোনোবা চাকৰি নহয় মানে অফিচিয়েল বহুত ব্যস্ত হয় আপুনি একেবাৰে তাৰমানে কি জানে মই এইবাৰ এটা কাম কৰিম বুলি ভাবিছোঁ কেনাই মানে ৰেজিষ্টাৰটো মই মানে কৰি থৈ যাম তাৰপিছত তাৰপৰা যেতিয়া অলপ মানে টকা পইচা হ'ব যেতিয়া মানে অলপ ঘৰ চৰ মানে ভাল পৰিৱেশ এটা কৰিম তাৰপিছত বিয়াখন পাতিম কেতিয়াবা তোৰ বিয়াখন অলপ নেক্সট ইয়াৰ নেক্সট ইয়াৰৰ মাজতে আৰু বাদ দিম নেক্সট ইয়াৰত যেতিয়া চাকৰি টাকৰি হৈ টকা পইচা মই ধস্ত কৰাই তেতিয়া আহক মাজতে আৰু আহিন এনেকৈ থাকিব নালাগে ইয়াৰ না কি মই বেয়া কৈছোঁ কিবা আপোনালোকৰো সময় নষ্ট আছে খুব ব্যস্ত থকা মানুহ মোৰো সময়ৰ কথা আছে সিটো আকৌ ইয়াত বিস্কুটো লৈ নাহে আনি কেতিয়াবা ঘৰত মানুহ দাউলে বেলেগৰ চলি খাই বিস্কুট আনি আছে আহিব লগা হ'ব মই দিছে যাওঁ তাৰ কথাটো হ'ল কি জানে চাকৰিটো যেতিয়া হ'ব হ'লেও আৰু বিস্কুট পেকেটৰ পইচা নাই বেলেগক চাকৰি দিয়া মানুহ আপুনি পা কিনো বহে এতিয়া শুনক ডাঙৰীয়া বিয়াটো হ'লে বিয়া যেতিয়া হ'ব ছোৱালী দিব বিয়াই ক'ব লাগিব এতিয়াতো বিয়া ক'ব নালাগে ক'বা এতিয়া পিছত ক'ব মানুহ
পাগলা নহয় এই বহে বহে দি বহে দি কান বহেচোন বৰ দুখ চলি কিবা এটা চিন্তা কৰক ও হেমলে চিন্তা করলে কাম নাই মোর দুখ আছে বুজি পাইছে না এটা কান্দি ফেলা আপনি আর দুখ নহয় হে কি কয় আপনি আপনার ছোৱালী হে আপনি বুঝি পাব নহয় আৰু ছোৱালী আপোনাৰ ছোৱালী এটা যদি দেই ইয়াৰ মানে সংসাৰখন বহুত সুন্দৰ হ'ব হ'ব ন সুন্দৰ আগে কামটো করল চাকরিটো করল আপনি চাকরি নহয় কাম ছোৱালী চাকরি নহল লড়াটাতে বিয়া নহয় খাটাং কথা লাগতে ঘর চিন্তা কৰি চাব মাজত আহি জেহিন কৰি থাকিব নালাগে একেবাৰে আধা বছৰ আগো একেবাৰে একদম লেখা মাৰি দিম বেয়া বেয়া নাপাওঁ নমস্কাৰ বিস্কুটৰ কুৰো লগা নাই চেলকি খাইছি আপনি নিবি আছে আহা বছৰ চাকৰি হ'ব এতিয়াতে আপুনি ৰেজিষ্টাৰ কৰি থয় তাৰপিছত মোক গেলি পইচাৰ টাকা আহি থাকোঁ আজি অলপ পইচা দি কালি অলপ পইচা দি মোক সি বুঢ়বাক পাছি দহটাক চাকৰি দিয়ে এটা লেবেল মোবাইলডাল টিপছি সি টিপেই জানা নাই কিবা বোলে মেছেজ আছে তাৰ চৰকাৰৰ ঘৰৰ কথা ক'ব